বিশ্বাসৰো আছে 5 ককাই ভাই আৰু এই 5জন ককাই ভাই আপোনাৰ লগত যেতিয়া থাকিব তেতিয়াই আপোনাৰ সিদ্ধান্ত মজবুত হ'ব আৰু আপুনি জীৱনত আগুৱাই যাব পাৰিব। এই সম্পৰ্কত মই এটা সৰু কাহিনী আৰম্ভ কৰিব বিচাৰিছোঁ। এবাৰ এগৰাকী ব্যক্তি যাত্ৰাকালত খোজকাঢ়ি যাত্ৰাকালত এখন মৰুভূমি পাৰ হ'ব লগা হ'ল। তেওঁ জানে যে তেওঁ এখন মৰুভূমি পাৰ হ'ব লাগিব, সেইকাৰণে তেওঁ লগত পৰ্যাপ্ত পৰিমাণে খাদ্যবস্তু আৰু পানী লৈ গৈছিল। কিন্তু মৰুভূমিৰ মাজত তেওঁ দিগ্ভ্ৰান্ত হোৱাৰ কাৰণে তেওঁ বেছি সময় লাগিল মৰুভূমিখন পাৰ হ'বৰ কাৰণে, আৰু ইতিমধ্যে তেওঁৰ লগত লৈ যোৱা পানীখিনি শেষ হৈছিল। শেষত এনেকুৱা এটা পৰ্যায় পালেগৈ যে মানুহজনক যদি এটোপাল পানী নাপায়, তেওঁ আৰু এখোজো দিব নোৱাৰা এটা অৱস্থা হ'ল। তেওঁ মৰুভূমিৰ মাজত তেওঁ প্ৰতি মুহূৰ্ততে তেওঁ পানী বিচাৰিবলৈ লাগিল। আৰু এনেদৰে পানী বিচাৰি থাকোঁতে তেওঁ এটা সময়ত এটা ঘৰ চকুত পৰিল। বহুত কষ্ট কৰি ঘৰটোৰ ওচৰত পালেগৈ আৰু দেখিলে এটা পৰিত্যক্ত ঘৰ। বহুদিন ঘৰটোত মানুহ বসবাস কৰা নাই। যাই নহওক তেওঁ আশা এৰি দিয়া নাই আৰু ঘৰটোৰ ভিতৰলৈ গ'ল। ঘৰটোৰ ভিতৰত গৈ পালেগৈ এটা টিউবৱেল আছে। টিউবৱেলটো দেখি মনলৈ বহুত আশা আহিল আৰু পানী পাম বুলি ভাবি তেওঁ টিউবৱেলটো মাৰিবলৈ ধৰিলে। কিন্তু বহু কষ্ট কৰি টিউবৱেলটো মাৰি থকাৰ পিছতো টিউবৱেলটোৰ পৰা পানী নোলাল। শেষত এনেকুৱা হ'লগৈ তেওঁ পিয়াহত অৱস্থা, তেওঁ মূৰ্ছা যোৱা এটা অৱস্থা প্ৰাপ্তি হ'ল আৰু ভাগৰত পিয়াহত আঁতৰ হৈ পেলাই তেওঁ মাটিতে বাগৰি পৰি গ'ল। যদিও মাটিত বাগৰি পৰি গ'ল, তেওঁ কিন্তু চকুকেইটাই পানীতে পিটপিটাই ফুৰিছিল। ক'ৰবাত পানী পাম নেকি তেওঁ তেতিয়াও চাই আছিল। আৰু তেনেদৰে তেওঁ ঘৰটোৰ এটা চুকত এটা বটল দেখিবলৈ পালে। যেতিয়াই বটলটো চকুত পৰিলে তেওঁ মানুহজন কষ্ট কৰি উঠি গৈ বটলটো ল'লেগৈ, খাবৰ কাৰণে প্ৰস্তুত হ'ল। কিন্তু তাৰ প্ৰাক মুহূৰ্তত তেওঁ দেখিলে যে বটলটোত এটা কথা লিখা আছিল। বটলটো লিখা আছিল যে বটলৰ পানীখিনি আপুনি নাখাব, এই পানীখিনি দমকলত বাকি দিয়ক। মানুহজনৰ মনত চিন্তা হ'ল, যি সময়ত তেওঁ এটোপাল পানীৰ কাৰণে হাহাকাৰ কৰি আছিল, অকণমান পানী যদি তেওঁ খাবলৈ নাপায় হয়তো পিছ মুহূৰ্তত তেওঁৰ মৃত্যু হ'ব। কিন্তু সেই মুহূৰ্তত তেওঁ বটলত দেখিলে যে বটলৰ পানীখিনি নাখাব, দমকলত বাকি দিয়ক। তেওঁ ভাবিলে ঠিক আছে দমকলত বাকি দিম। কিন্তু দমকলত বাকি দিয়াৰ পিছত যদি দমকলৰ পৰা পানী নোলায়, মই পানী বটল নষ্ট কৰি দিয়াৰ পিছত মই কি খাম? মোৰতো ইয়াতে মৃত্যু হ'ব। তেওঁ এতিয়া কি সিদ্ধান্তত উপনীত হ'ব? তেওঁ প্ৰথম জীৱনটো বচাব নে পানীখিনি দমকলত বাকি দি আশাত তেওঁ পানীখিনি বাকি তেওঁ মৃত্যু বিচাৰিব? কোনটো সিদ্ধান্ত গ্ৰহণ কৰিব? মানুহজন এতিয়া দিগ্ভ্ৰান্ত হ'ল। কোনটো সিদ্ধান্তত তেওঁ উপনীত হ'ব? এই ক্ষেত্ৰত মই আপোনাৰ এটা প্ৰশ্ন আগবঢ়াব বিচাৰিছোঁ যে আপুনি আপোনাৰ বিশ্বাসৰ ওপৰত কিমান বিশ্বাস আছে? আপোনাৰ বিশ্বাসক আপুনি থুনুকা বুলি ভাবে নে মজবুত বুলি ভাবে? তাক যদি প্ৰমাণ কৰিব বিচাৰিছে আপুনি এটা সিদ্ধান্ত লওক। সেই পথিকজনৰ ক্ষেত্ৰত আপুনি নিজকে তুলনা কৰক আৰু সেই পথিকজন আপুনি বুলি ভাবক। সেই পথিকজন আপুনি। আপোনাৰ হাতত পানী বটলটো পৰিল, আপুনি দেখিলে যে পানীখিনি আপুনি নাখাব, কিন্তু নাখালেও নহ'ব, পানী এটোপাল নহ'লেও আপোনাৰ মৃত্যু হ'ব। এতিয়া আপুনি পানীখিনি খাব নে আপুনি দমকলত বাকি দিব? যাতে লিখা আছিল যে দমকলত পানীখিনি বাকি দিয়ক, তাৰ পানীয়ে দমকলৰ পানী ওলাব আৰু আপুনি খাব বুলি লিখা আছিল। এতিয়া আপুনি সেই কথাখিনিক বিশ্বাস কৰিব। সেই কথাখিনি কোনে লিখিছে ঠিক নাই। সেই কথাখিনিক বিশ্বাস কৰি আপুনি দমকলত পানী বাকি দিব। যদি পানী নোলায় তেতিয়া আপোনাৰ মৃত্যু নিশ্চিত। এতিয়া আপুনি কোনটো সিদ্ধান্তত উপনীত হ'ব? আপুনি পানী খাব নে দমকলত বাকি দিব? এই সিদ্ধান্তটো মই আপোনাক এইটো কাৰণে ল'বলৈ ক'লোঁ যে ভিডিঅ'টোৰ শেষত আপুনি আপোনাৰ সিদ্ধান্তটোৰ লগত এই ভিডিঅ'ৰ জৰিয়তে, কাহিনীৰ জৰিয়তে যিটো সিদ্ধান্ত পালে সেই সিদ্ধান্তটো তুলনা কৰিবলৈ এটা সুযোগ পাব। সেয়েহে আপুনি যদিও এতিয়াও সিদ্ধান্ত গ্ৰহণ কৰা নাই, মনত এটা সিদ্ধান্ত ভাবক যে আপুনি সেই পথিকজন যদি হয় আপুনি কোনটো সিদ্ধান্ত ল'ব? এতিয়া আপুনি পানী খোৱাৰ সিদ্ধান্ত ল'লে নে দমকলত বকাৰ সিদ্ধান্ত ল'লে? ঠিক আছে, মই ভাবিছোঁ আপুনি সিদ্ধান্ত ল'লে। এতিয়া পৰৱৰ্তী সময়লৈ যাওঁ। শেষত সেই পথিকজনে এটা সিদ্ধান্তত উপনীত কৰিলে, যাই নহওক এই কথাখিনিৰ ওপৰতে বিশ্বাস কৰি মই দমকলত পানীখিনি বাকি দিওঁ। কি জানিবা বহুত পানী মই পাম, যিখিনি পানী মই খাবও পাৰিম আৰু বাকী পথৰ কাৰণে যিখিনি পানী মোক লাগিব যাবলৈ সেইখিনি মই লগত লৈ যাব পাৰিম। সেইবুলি ভাবি বটলৰ পানীখিনি দমকলত বাকি দিলে আৰু সেই আশা কৰা ধৰণে, বিশ্বাস কৰাৰ ধৰণে দমকলত যথেষ্ট পৰিমাণৰ পানী ওলাল। পানী নোলোৱাকৈ কিন্তু নাথাকিল আৰু সেই পানী তেওঁ হেঁপাহ পলুৱাই খালে, জীৱন ৰক্ষা কৰিলে আৰু অলপ পানী তেওঁৰ লগত নিবৰ কাৰণে তেওঁৰ সামগ্ৰীত ভৰাই ল'লে। পুনৰ সেই বটলটোত এক বটল পানী ভৰাই পেলাই আগৰ স্থানত থৈ দিলে। থৈ দিয়াৰ পিছত তেওঁ এটা কথা লিখিলে, কিন্তু লগত এটা কথা সংযোজন কৰিলে যে দমকলৰ ওপৰত বিশ্বাস ৰাখক। সেই কথাফাকি কিন্তু তেওঁ বটলটো লিখি থ'লে, যাতে তাৰ পাছত যদি তেওঁৰ দৰে কোনোবা মানুহ আহে সেই মানুহজনে যাতে সেই দুধুৰ মুধুৰ এটা সিদ্ধান্তত উপনীত হ'ব লগা নহয়, তাৰ এটা ৰাস্তা যাতে বিচাৰি পায়, তাৰ কাৰণে তেওঁ কথাখিনি লিখি থ'লে। এতিয়া চাওক, এতিয়া মানুহজনে যি সিদ্ধান্ত ল'লে সেই সিদ্ধান্তই মানুহজনক যথেষ্ট উপকৃত কৰিলে। এতিয়া আপুনি আপোনাৰ সিদ্ধান্তটো কি আছিল নিশ্চয়কৈ মিলাই আপুনি গম পাইছে যে আপোনাৰ সিদ্ধান্ত বা আপোনাৰ বিশ্বাস কিমান মজবুত বা কিমান থুনুকা। যাই নহওক মই ভাবিছোঁ আপুনি সেই সিদ্ধান্তই লৈছিল, যিটো সিদ্ধান্ত যাতে পথিকগৰাকীয়ে ল'লে সেই সিদ্ধান্তকে আপুনি লৈছে বুলি মই বিশ্বাস কৰিছোঁ। যাই নহওক এতিয়া আমি বিশ্বাসলৈ আহোঁ। এই বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰি মানুহজনে ফল পালে। অৰ্থাৎ বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰি ফল পালে মানে আপুনি কিবা এটা দিলেহে যে কিবা এটা পাব, সেইটো এই কাহিনীৰ জৰিয়তে প্ৰমাণ হৈছে। অৰ্থাৎ আপুনি বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰি পৰিশ্ৰম কৰিবই লাগিব। কেৱল বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰি যদি আপুনি বহি থাকে আপুনি একো নাপাব।
অৰ্থাৎ প্ৰথম বিশ্বাস ৰাখিব লাগিব, তাৰপিছত আপুনি কৰ্ম। যে মই যে কৈছিলোঁ 5জন ককাই ভাইৰ ভিতৰত ইয়াতখিনি মাজত আছিলে বিশ্বাস, ইয়াৰ পিছত কৰ্ম। আপুনি কৰ্ম সম্পাদন কৰিব লাগিব, আৰু কৰ্ম সম্পাদন কৰিলে আপুনি তাৰ ফল পাব। আৰু এই আগত যি দুটা ঘটনা থাকি গ'ল, এই দুটা ঘটনা মই কালি ইয়াৰ আগৰ ভিডিঅ'ত নিশ্চয় কৈছিলোঁ যে এটা হৈছে ঘটনা, আনটো হৈছে আৱেগ। অৰ্থাৎ এই মানুহজনে যে কথাখিনিৰ ওপৰত বিশ্বাস কৰিলে, কিয় বিশ্বাস কৰিলে? তেওঁ ইয়াৰ আগতে এনেধৰণৰ ঘটনাৰ লগত সংপৃক্ত হৈছে, যিখিনি পালন কৰি তেওঁ জীৱনত সফলতা লাভ কৰিছে, তাৰ ওপৰত ভিত্তি কৰি তেওঁ এই ঘটনাৰ ওপৰত থকা তেওঁৰ আৱেগ আৰু আৱেগৰ ওপৰত তেওঁৰ যি বিশ্বাস আছিল, সেই বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰিয়ে তেওঁ পানীখিনি নাখায় টিউবৱেলত বাকি দিছিল। অৰ্থাৎ আমি কিবা এটা পাবলৈ হ'লে আমি যে বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰি কেৱল বহি থাকিলেই নহ'ব, আমি পৰিশ্ৰম কৰিব লাগিব। পৰিশ্ৰমে আমাক সফলতা দিব, সেই আমি প্ৰমাণ পাইছোঁ। আৰু বিশ্বাসৰে 5জন ককাই ভাই আপোনাৰ লগত যেতিয়া থাকিব, আপুনি তেতিয়াই সফল জীৱন যাপন কৰিব পাৰিব।